Hey everyone, welcome to my another vlog. আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত শুভেচ্ছা থাকিল। ভিডিঅ'টো দিয়া বাৰু অলপ বেছি দেৰি হ'ল। আপোনালোকে মোক মৰম দি যাব। এয়া মা এতিয়া ধূপ চাকি জ্বলাই আছে। তাৰ পাছত আমি গ'লো টাউনলৈ কিবা কিবি কিনিব লগা আছিল। মোৰ কাপোৰো চাইছিলোঁ কিন্তু ভাল নালাগিল। আমি ঘৰলৈ আহি আছোঁ এতিয়া। স্কুটি চলাইছে দেই, মই অলপ মানে ভয় লাগে, মই নোৱাৰোঁ এইকাৰণে ইমান। তাৰ পাছত এইজনী কণমানিজনী দেখিছেনে, গুণ, তাই আমাৰ ঘৰলৈ আহিছিল বিহু খাবলৈ। মোৰ ভাগিন হয় তাই। গুণ গুণ কোনজনী? গুণ কোনজনী? কোনটো? Itu ba kuntu ba itu ba তাৰপিছত মায়ে দৈ টেকেলিটো এনা যে আনিছিল বৰ্তাজনে, দৈ টেকেলিটো সেয়া ভাঙিলে। দেখিছেনে ইমান ধুনীয়া দৈ ওলাইছে। এয়া মায়ে আমাক দৈ চিৰা দিলে, তাতে এনেকৈ খালোঁ। এয়া মোৰ জেঠাই ছোৱালী বা হয়, গুণৰ মাক। এয়া আমি চবে একেলগে খাই ল'লোঁ। গুণে আকৌ পানীহে খাইছে দেই, তাই জলপান খাব নোৱাৰে। তাৰপাছত মই ভেলাঘৰ জ্বলোৱা চাবলৈ গ'লোঁ। এয়া আমাৰ বিহু দিনা এনেকৈ দুপৰীয়া নাম প্ৰসংগ কৰি এনেকৈ জ্বলাই দিয়ে। কিছুমান ঠাইতো উৰুকাৰ দিনাই জ্বলাই মেজি, আমাৰ ইয়াত পিছদিনা জ্বলাই বিহুৰ দিনা। Bapak bom tak lagi tu. এয়া বা আৰু জেঠাইহঁতক মায়ে আমাৰ ঘৰত লৈ আহিলে বিহু খাবলৈ। এয়া মাহঁতে জেঠাইহঁতক সেৱা কৰিছে বিহু বুলি। এয়া আমাৰ নামঘৰ। আমি এতিয়া জেঠাইহঁতৰ ঘৰলৈ গৈ আছোঁ, ডাঙৰ জেঠাইহঁতৰ ঘৰলৈ। এইখন দেখি অৰণ্য বুলি নাভাবিব দেই, এইফালেদি আমি ডাঙৰ জেঠাইহঁতৰ ঘৰলৈ যাওঁ। এয়া আমাৰ পুৰণা ঘৰৰ পাছফাল, মানে এনেকৈ শ্বৰ্টকাট আৰু এয়া এইটো ভেলাঘৰ সৰুকৈ দাদাই বনাইছিল, তাতে আমি এনেকৈ জুই পুৰাই আছিলোঁ। এয়া বৌয়ে এনেকৈ জলপান আনিলে দুনাত। মাহঁতে এনেকৈ ভেলাঘৰতে খালে জলপান, আমি ভিতৰত খালোঁ। তাৰ পাছত মই সৰু জেঠাইহঁতৰ ঘৰলৈ গ'লোঁ, বা আহিছিল কাৰণে তাইক চাবলৈ। সন্ধিয়া এনেকৈ মিছল বুট খাই ল'লোঁ। পেটত জেগা নাছিল, হ'লেও ভোক লাগে, ভাল পোৱা বস্তু যেতিয়া। তাৰপিছত এনেকৈ ৰাতিয়া মাংস পোৰা খালোঁ চবেই, বহুত বেছিয়ে টেষ্টি আছিল। এয়া মোকো এবাৰ দেখুৱাই দিলোঁ। আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। মোক এনেকৈ মৰম দি যাব। বাই।